নমস্কাৰ সকলোকে ওয়েলকাম টু মাই বলি ব্লগ। আজি বিহু হৈছে তো মানে কি হ'ল মাঘৰ বিহু আজি বহুত এনজয় কৰিলোঁ আৰু কৰিম তো মানে কি হ'ল এতিয়া খানা খাবলৈ যাম এতিয়া বলক আপোনালোকক দেখুৱাম ভিডিঅ'টো আৰম্ভ কৰোঁ। খানা ৰেডি হৈ আছে বৰ্তমান দেখুৱাইছোঁ আপোনালোকক। এইবোৰ দালি, ইয়াত হাঁহ মাংস আছে, এইটো জলকীয়া, সেয়া উতলি আছে। কি উতলি আছে এইটো? মাছৰ জোল উতলি আছে। ধুনীয়া মাছৰ জোল, সেয়া মানুহ গোটেই বহি আছে। ফিল্টাৰ অকণমান খাই দিছে বুলি কৈছে এয়া। এইটো হাঁহ মাংস ভাজি। এইটো মাঘ বিহু এইটো মিঠা আলুটো খাই এইটো চবকে পিছে পিছে দিব এয়া। এইটো মাটি দালি হয়। এইটো চালাড, এয়া মাছ ফ্ৰাই। মজা লাগিব খাই। ভাত ইয়াত চব উখোৱা চাউলো আছে, বহুত মিক্স কৰা। উখোৱা চাউলৰ ভাত। ফুলকবি লৈ মাছৰ জোল। এইটো মেইন বস্তু, এইটো লাও পানী খাই আছে। লাও পানী এইটো আমাৰ অসমীয়া মেইন বস্তু হয়। এইটো ৰহি সাঁজ। এইটো আমাৰ পয়েশ দা তামোল খাই আছে ধুনীয়াকৈ। আমি চুকৰ মানুহখিনি ইয়াত খাইছোঁ মেজি, মজা লাগিছে। এই দুটা ডেকা ল'ৰা আমাৰ তিনিজন বহি আছে, ডেকা প্ৰফেচাৰ ফক্সি আৰু আমাৰ ধন্দি। এয়া আমাৰ গন্ধিয়া দা এয়া খাই আছে, গন্ধিয়া দাই পূৰা। এয়া গৈ আছে টেকেলি ভাঙিবলৈ গৈ আছে চব। ভাঙি দিলে। এতিয়া ভাতটো খাম লাহেকৈ, বহি লৈছোঁ এয়া ধুনীয়াকৈ। হাঁহৰ মাংস এয়া। ইউটিউবাৰ লগ পাই গ'লো। এইটো কি বুলি কয়, অসম অবিনাশ আৰু এই কি বুলি কয় অমৰজিৎ মৰঙীয়া লগ পাই গ'লো। আমাৰ মেজিত আহিছে খাবলৈ। ইউটিউব চেনেল আছে সিহঁতৰ, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। গান এটা গাবলৈ লগ ধৰি আছোঁ, নেযায়।
এয়া আমাৰ মাইজি গোটেই খাই আছো মানুহখিনি এইখিনি চব ধুনীয়াকৈ এতিয়া আহি আছে একেলগৰ আমি ঘৰ ওচৰ যাবলৈ লৈছে আগবঢ়াই দিছোঁ অলপ যাবলৈ লৈছে ঘৰত আছো ৰাতি পুৰা ফুৰি কৰি আছো ইয়াৰ পৰা নাচি আছে আপোনালোক দেখুৱাম মই এতিয়া শুই আছো অলপ ফুৰি কিনে এতিয়া নাচি আছে দেখুৱাম আপোনালোকক ব'লক জুই খুৱাই আছো চক আমি এতিয়া আমাৰ নাচিবগে ধুনীয়াকৈ গান গাব ৰন্ধুৰা আহি আছে পালেহি বৰ্তমান এয়া জুই খুৱাই আছো আমি আজি এসাঁজ খাইছো আমি ৰাতি এয়া ৰখিছো পুৰা নাচ ডান্স হৈছে পুৰা ভোগালী বিহু কৈ দে হেপী ভোগালী বিহু হেপী ভোগালী বিহু হেপী ভোগালী বিহু